হেল্ল' বন্ধুসকল, মোৰ নাম সুমান। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো যিসকল নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰি দিব, বেয়া লাগিলে ডিছলাইক কৰি দিব। কমেণ্ট কৰি আপোনালোকৰ মতামতখিনি জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপুনি গমেই পাই গৈছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব থাম্বনেইল দেখি। তো আজি ভিডিঅ'টো টপিক হৈছে আপুনি যেতিয়া আপোনাৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব তেতিয়া আপুনি ইউটিউবৰ ফালৰ পৰা কি নতুন সুবিধা পাব। তো মই যিখিনি জানো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। তো ফাৰ্ষ্ট আপোনাৰ যিটো পাব 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত সেইটো হৈছে আপোনাৰ যেতিয়া আপোনাৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ 100, 200, 300 এনেকৈ থাকে তেতিয়া আপোনাৰ ছাবস্ক্ৰাইবাৰ লিখা থাকে 100, 200 এনেকৈ লিখা থাকে। যেতিয়া আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব তেতিয়া আপোনাৰ লিখা যাব কি 1K। তো সেই বস্তুটো দেখিবলৈ বহুতে ভাল লাগে, প্ৰফেশ্যনেল লুক এটা উঠে। আৰু ছেকেণ্ডটো হৈছে আপোনাৰ লাইভ ষ্ট্ৰিমিং আপুনি অন কৰিব পাৰিব। লাইভ ষ্ট্ৰিমিং অন কৰা মানে আপোনাৰ কি হ'ব, আপুনি লাইভ যাব পাৰিব ইউটিউবত। আৰু লাইভত বহুতখিনি সুবিধা আছে। মানে ধৰি লওক আপুনি যিকোনো ভিডিঅ' এটা আপলোড দিলে, তো সেই ভিডিঅ'টো কিছুমান মানুহে নাচাবও পাৰে, এই স্কিপ কৰি দুটা অলপ সময় চাই দিলে। যেতিয়া আপুনি লাইভ যাব তেতিয়া আপুনি মানুহে আপোনাৰ লগত পূৰা জড়িত হৈ থাকিব, পূৰা চাই থাকিব আপোনাক। চাই থাকিলে মানে আপোনাৰ ৱাটচ টাইমটো বাঢ়ি গ'ল, ভিউ বাঢ়ি গ'ল। তো সেইটো এটা ভাল সুবিধা আছে। আৰু লগতে আপুনি লাইভ চাটটো আপুনি অন কৰিব পাৰিব। তাতে চাটটো অন কৰিব পাৰিব। তো হ'ল আপোনাৰ এই তিনিটাই হ'ল। 4 নম্বৰটো হ'ল আপুনি কি মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। 1000 ছাবস্ক্ৰাইবাৰ হ'লে মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু আপুনি তাতে 4000 ঘণ্টাটো পাব্লিক ৱাটচ লাগিব। সেইটো কৰিব লাগিব। কিন্তু সেইটোত অকণমান টান আছে। সেইটো আপোনাৰ পিছৰ ভিডিঅ'ত বনাম আপুনি কেনেকৈ কি 4000 ঘণ্টাটো ল'ব পাৰিব সেইখিনি গোটেইখিনি শিকাব চেষ্টা কৰিম। তো এইটোত কিন্তু আপোনাৰ 4000 ঘণ্টাটো লাগিব। তাৰপিছতে আপোনাৰ মনিটাইজেশ্যনটো অন হ'ব। মনিটাইজেশ্যন অন হ'লেতো আপোনালোকে গমেই পায় কি হ'ব। মনিটাইজেশ্যন অন হোৱাৰ পিছত আপোনাৰ ভিডিঅ'ত এড লাগিব। আৰু এড লগাৰ পিছত আপোনাৰ পইচা পোৱা হ'ব। সেইটো জানেই, সকলোৱে জানো, তো কৈ লাভ নাই এইটো কথা। তাৰপিছত আপোনাৰ 4 নম্বৰটো হৈছে 5 নম্বৰটো হৈছে আপোনাৰ আপুনি কাষ্টম URL বনাব পাৰিব। কাষ্টম URLটো আপোনাৰ 100 ছাবস্ক্ৰাইবাৰ হ'লে পাৰিব, তথাপিও কিছুমানে নাজানে এইটো। তো আপোনাক মই এতিয়া কৈ দিছোঁ, আপুনি কাষ্টম URL তাতে বনাব পাৰিব। যদি আপোনালোকে কেনেকৈ কাষ্টম URL বনাব সেইটো নাজানে তেতিয়াহ'লে মই এইটো অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ, আই বাটনত পাব, তাত চাই ল'ব। তো এইখিনি বস্তুৱে আপুনি সুবিধা পাব। আৰু যদি বেলেগ নতুনকৈ কিবা আহে সেইটোতো মই এতিয়ালৈকে গম পোৱা নাই। যদি পাওঁ তেতিয়াহ'লে আপডেট দি থাকিম আপোনালোকক। তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, বেয়া লাগিলে ডিছলাইক কৰি দিব। তো আজিলৈ এৰিছোঁ, নমস্কাৰ।